নাগালেণ্ডৰ খেতি পথাৰ কেনেকুৱা হয়, কিন্তু নাগালেণ্ডৰ গোটেই খেতি পথাৰ হয়। আৰু গৰুকেইটা দি আহোঁ, গৰুকেইটা দিয়াৰ পিছত আপোনালোকক হাই গাইজ, গুড মৰ্ণিং। গৰুকেইটা দি আহোঁ, গৰুকেইটা দিয়াৰ পিছত আপোনালোকক এটা ধুনীয়া ব্লগ দেখুৱাম পথাৰৰ মাজৰ পৰা। আৰু আজি দেওবাৰ হয়, বহুতো প্লান আছিলে, কিন্তু প্লান একো এতিয়া নাই। এই গৰুকেইটা দিম আৰু দি আহি এটা ভিডিঅ' বনাম। ভিডিঅ' বনোৱাৰো প্লান নাছিলে, কিন্তু বেলেগ বেলেগ বহুতো প্লান আছিলে, দেওবৰীয়া প্লান, কিন্তু নহ'ল প্লানবোৰ। চব প্লান চপত মে মিল গয়া। এতিয়া গৰুকেইটা দি আহিম, গৰু দুটা হালৰ বলত, আৰু এইকেইটা দি আহি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। চাই থাকক ভিডিঅ'টো শেষলৈকে। তো বন্ধুসকল, ৰাতিপুৱা ভিডিঅ'টো বনোৱা নহ'ল, ভিডিঅ'টো আধাতে এৰি দিয়া হৈছিলে, কাৰণ মই চাইকেলত বেলেগ এজেগাত গৈছিলোঁ। এতিয়া চাইকেলখন মই ধোৱাৰ পিছত পথাৰলৈ যাম। এতিয়া সময় আছে, পথাৰলৈ যাম, গৈ বাকী ভিডিঅ'টো মই তাৰ পৰা ষ্টাৰ্ট কৰিম। চাইকেলখন প্ৰথমে ধুই লওঁ। কিছুমানে বোলে ছোৱালীয়ে বোলে ক্লিনিক প্লাছ চেম্পু দি চুলি ধুৱে, আমি আকৌ চাইকেল ধুওঁ। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। হাই গাইজ, গুড ইভিনিং হৈ গ'ল এতিয়া, আৰু ভিডিঅ'টো আগতে থৈ দিছিলোঁ, আৰু এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ। এফালে ধান পকি আছে, এফালে ধান ওলোৱাই নাই, ধানখিনি ওলাবলৈ বাকী আছে। আৰু মই পথাৰৰ মাজত আহি পালোহি। আমাৰ প্ৰায় পূৰামান মানে 4 বিঘামান ধান পকিলে। আপোনালোক দেখুৱাম, এফালেও আছে ধান পকা ধান, আকৌ এফালেও আছে পকি আছে ধান। মুঠতে 3টা জেগাত মুঠতে পূৰামান হ'ব ধান পকি আছে। আৰু এফালে আমাৰ এইটো সেউজীয়া গোটেই ধাননি পথাৰখন, সূৰ্য ডুবিবৰ হ'ল। এতিয়া টাইম 4:30মান হৈ গ'ল নেকি, মই চোৱা নাই টাইমটো। আৰু আগতলৈকে দেখুৱাম আমাৰ খেতিখন কিমান দূৰলৈকে আছে। আমাৰ এইবাৰ কেইবা প্ৰজাত ধান খেতি কৰা হৈছে, কেইবা প্ৰজাতিৰ ধান, 4টা 5টা 6টামান হৈ যাব। 3টা ধৰক আমি প্ৰত্যেক বছৰ কৰোঁ। আৰু এবাৰ জহা বৰাও কৰিছোঁ, অলপ বেছিকৈ কৰা নাই জহা বৰা। আৰু জহা বৰা ওলাবলৈ দেৰি হ'ব, জহা বেলেগ জেগাত কৰিছোঁ, আৰু বৰাখিনি ইয়াতে মানে নালা এইটো চাইডত আছে, ইপাৰে আছে। তো আহি দেখা পালোঁ আমাৰ গাঁতটো, এই গাঁতটো যে আপোনালোকে দেখা পাইছোঁ, দেখাই লৈ আপোনালোকক। তো এই গাঁতটোত যে মাছ আহে, এই পথাৰৰ পৰা মাছ আহে। মাছবোৰ প্ৰায় সময় আমি যেতিয়া গৰম হয় মানে, তেতিয়া মাছবোৰ আহি গাঁতটোত ৰেষ্ট কৰে। কেতিয়াবা আমি মাৰি খাওঁ ইয়াৰ পৰা, বৰ বেছি নাপাওঁ, কম বেছি পাই যাওঁ। আজিও মাছ মাৰিছিলোঁ, এবাৰ মাছ মাৰিছে আমাৰ ঘৰত। তো সেইখিনি দেখুৱাব নাপাৰিলোঁ, মই নাছিলোঁ। আৰু ওপৰলৈ আগফালে আৰু আছে বহুত কিবা কিবি, আপোনালোকক দেখুৱাম। কি দেখুৱাম নাজানো। আগফালে নালা আছে। আৰু একচুৱেলি আমাৰ এই খেতিবোৰ হয় বৰষুণৰ পানীত খেতি নহয় আমাৰ ইয়াত। মই আগতে কৈছিলোঁ নেকি, কোৱা নাই নাজানো, কিন্তু আমাৰ ইয়াত বৰষুণৰ পানীত খেতি নহয়। ধৰক বৰষুণ দিছে যেতিয়া, পানীবোৰ এটা ছাইডৰ পৰা উপচি গুচি যায়। কাৰণ সেইকাৰণে মানে এইখিনিত আমাৰ এই মানে নাগালেণ্ডত প্ৰায়বোৰ খেতিয়ে নদী আছে, এটা নদী আছে, সেই নদীখনত মানে হেৰি কৰা হয়, মানে ভেটি বান্ধ দি, সেই বান্ধ মানে পানী তোলা হয় নালাদি, আৰু নালাৰ পানীবোৰ এটাকৈ খেতি হয়। মানে যিমান খেতি আছে ইয়াত, সকলোবোৰ খেতি তেনেকুৱা নালাৰ পানী দি খেতি কৰা হয়। চাওক, ইয়াৰ পৰা এইটো চাপৰ, আকৌ মানে ষ্টেপ বাই ষ্টেপ, এটাৰ পিছত এডোখৰ পিছত এডোখৰ। হয়তো এতিয়া ধানখিনি সমান দেখা পাইছে আপোনালোকে, কিন্তু ষ্টেপ বাই ষ্টেপ আছে খেতিখন। ইয়াৰ পৰা আপোনালোকে চাব পাৰে, তলত যিটো তল দেখুৱাইছোঁ এইফালৰ, সেইফালৰ পৰা এই ছাইডটো অলপ ওখ আছে। আৰু তেনেকুৱা আমাৰ খেতি হয়। আমাৰ খেতি আছে প্ৰায় 12 বিঘা খেতি আছে আমাৰ। আৰু এবাৰ লকডাউনৰ সময়ত ঘৰতে আছিলোঁ, অলপ বেছি এক্সট্ৰাকৈ খেতি কৰিছিলোঁ। তেওঁলোকৰ মানুহ ঘৰত নাছিলে, বাহিৰত আছিলে, আৰু খেতিৰ ছিজনত আহিব নোৱাৰিছিলে। তেতিয়া আমাক ক'লে যে খেতি যদি কৰিব মন আছে অকণমান কৰি লোৱা তাতে। তো আমি হঠাৎ ভয় খাই গ'লোঁ,
ভেকুলীয়ে জাপ মাৰিছে ভাবিছোঁ খাপে নে কি ওলাইছে কি তো ইহঁতে ক'লে আৰু 3 বিঘামান তাতে খেতি কৰিলোঁ তো তাত জহা লগাইছোঁ আৰু আইৰেট বুলি কয় তাত ধান লগাইছোঁ তো এইখিনি ধান আমাৰ কঠীয়া নহয় বেলেগৰ পৰা কঠীয়া আনি ৰুইছিলোঁ তেতিয়া আমাৰ কঠীয়াখিনি সৰু আছিলে এটিং কঠীয়া আনি ৰুইছিলোঁ এই ধানখিনিৰ নাম অঞ্জনা আৰু এফালে যিখিনি দেখা পাইছে এইখিনি হ'ল আইৰেট বুলি কয় কোন আইৰেট নহয় চৰি এগ্ৰি বুলি কয় এইখিনি আৰু কোনে কি কয় নাজানো কোনে নাম দিছে কি ধানৰ নাজানো এইবোৰ কিন্তু এইখিনি হ'ল এগ্ৰি কয় আৰু এফালে কয় অঞ্জনা ধান সেইখিনি তো আৰু আগফালে আছে খেতি দেখুৱাই আছোঁ আপোনালোকক মই এটা মানে কি হৈছিলে যেতিয়া ঘাঁহ হৈছিলে মই খেতি বা সম্পূৰ্ণ খেতিত মই আছিলোঁ যেতিয়া খেতিত ঘাঁহ হৈছিলে আমাৰ পথাৰত বহুতো ঘাঁহ হয় কিছুমান বাও খেতি দিওঁ এইখিনি আমাৰ মাটি ৰুইছোঁ আৰু এফালে আমি বাও খেতি দিছিলোঁ এইখিনি খেতি বাও খেতি আপোনালোকে দেখা পাব বাও আৰু এইখিনি কঠীয়া বেছি হৈ গৈছিলে তাতে জেগাতে থাকি গ'ল তো বাও খেতিখিনি কি হৈছিলে বহুতো বন হৈছিলে তো মই কি কৰিলোঁ বনখিনি মানে ঔষধ মাৰিবলৈ এটা কীটনাশক দৰৱ মাৰোঁ যিটো মাৰিলে খেতিটো মানে ঘাঁহখিনি মৰি যায় তো আৰু এটা সেইটো লগত মই কি কৰিলোঁ এটা মানে জংঘলত মৰা এটা এবিধ ঔষধ আছে সেই ঔষধটো মই মিক্সাৰ কৰি তাত মাৰি দিছিলোঁ মাৰি দিয়াৰ পিছত অকণমান মাৰিছোঁ যেনে 1 টেংকি 200 গ্ৰামমান মানুহে দিয়ে মই 50 গ্ৰামমান দি মাৰি দিছিলোঁ এইখিনি পথাৰত মোৰ মাৰি দিছিলোঁ এনেকুৱা এবিঘামান মাটিত মই মাৰিছিলোঁ তো 4-5 দিনমান পিছত দেখোঁ সেই ধানখিনি লাহে লাহে ৰঙা হৈ আছে মানে কি ৰঙা হয় মানে ডাউন হৈছে ধানখিনি তো লগে লগে আকৌ কিবা কিবি সাৰ চাৰ দি সেই মাটিখিনিক আকৌ হেৰি হৈছে আকৌ চব আৰু এটা বস্তু দেখুৱাই লওঁ দেখিছিলোঁ এই বেমাৰটো দেখা পাইছিলে আপোনালোকে কেমেৰা আপোনালোকে দেখুৱাই এই যে কিছুমান ধান মৰি গৈছে এই মৰা বেমাৰটোত আমাৰ ফালে ধান বহুতো কম ওলায় প্ৰত্যেক ছিজনত এনেকুৱা বেমাৰ আহে ধানত আৰু বহুতো ধান কম হয় ধানবোৰ ঠায়ে ঠায়ে মৰি যায় তো এইখিনিত কি আছিলে আপোনালোকে দেখা পাই আছে নে নাজানো মই আপোনালোকক অকণমান পথাৰলৈ মাজলৈ যাওঁ দেখুৱাওঁ এই কঠীয়া বেলেগ আছিলে ইয়াত অকণমান কঠীয়া বেলেগকৈ ৰুইছিলোঁ তো এইখিনি মাজত ধানখিনি ওলোৱা নাই আৰু ছাইডফালে ধান ওলাই গৈছে এইখিনি ধান ওলোৱা নাই কিন্তু ছাইডত ধান ওলাই গৈছে আৰু পথাৰত মই মাজত আছোঁ তলত পানী আছে ইমান দিন পথাৰত পানীও নাছিলে বহুত পানী কম হৈ আছিলে এইবাৰ পথাৰত কিন্তু এই শেষত এই কেইদিনমানৰ পৰা তামাম বৰষুণ পৰি আছে আৰু সদায় বৰষুণ আমনি লাগি গৈছে তো চেণ্ডেল খুলি গৈছিলোঁ পথাৰত বোকাও আছে অলপ তো চেণ্ডেলযোৰ পিন্ধি লৈছোঁ আপোনালোকে যে কৈছিলোঁ মই নালা পানী কেনেকুৱা আহে এইটো নালা আপোনালোকে দেখা পাইছে এই নালাইদি পানীবোৰ এনেকুৱা আহি এইবোৰ খেতিৰ মাজে মাজে গৈ আছে নালা ঠিক তেনেকুৱা আৰু এফালেও আছে এফালেতো এতিয়া পানী ধৰক ধানখিনি পকি গ'ল কাৰণে নালাটো বান্ধ দিয়া হৈ গ'ল ভেটি দিয়া হ'ল এফালে দেখা পাইছে ভেটি দিছোঁ আৰু সেইফালে এতিয়া পানী গৈ আছে আৰু সেইফালে কিছুমান ধান এতিয়া ওলোৱা নাই সেইকাৰণে পানী এফালে দিয়া হৈছে এফালে ধানখিনি বাকীখিনি পকি গ'ল সেইকাৰণে ধানটো ইয়াত হেৰি কৰা হৈছে সেউজীয়া পথাৰতো বোকা নাই কিছুমান পকা ধান কিছুমান কেঁচা ধানৰ মাজৰ পৰা ভিডিঅ'টো সামৰণি কৰিম ইয়াতেই সন্ধিয়া হৈ আহিছে আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনবাৰৰ বাবে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে ভিডিঅ'টো মই ফেচবুকতো ভিডিঅ'টো আপলোড কৰিম প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু দেখুৱাব নাগালেণ্ডৰ খেতিপথাৰ কেনেকুৱা হয় সেইখিনি নাগালেণ্ডৰ গোটেই খেতিপথাৰ হয় আৰু ইয়াতে গৈ ভিডিঅ'টো সামৰণি কৰিছোঁ বাই বাই